হেল্ল' এভৰিৱান, মই কুমকুম বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল কুচিজ কিটচেনলৈ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৱে ঘৰতে থাকক আৰু সুস্থ থাকক। আগৰ নিচিনাকৈ এইবাৰ বহুত বেছি বস্তু বনোৱা নাই আৰু যিকেইটা বনাইছোঁ সেইকেইটাও খুব কম পৰিমাণে বনাইছোঁ। আৰু তাৰে মাজত মই বনাইছিলোঁ নাৰিকলৰ খুৰমা। ভাবিলোঁ সেইটোকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰোঁ। চাওঁচোন আহক কেনেকৈ বনালোঁ। ইয়াৰ বাবে মই এনেকুৱা চাহ খোৱা কাপেৰে ময়দা লৈছোঁ 1.5 কাপ আৰু সৰু কাপটোত আছে নাৰিকল ৰুকা, সেইখিনি মই প্ৰয়োজন অনুসাৰে ল'ম। ময়দাখিনিত মই 1 চামুচ ঘি দিছোঁ। বহুত বেছি ঘি মই ইউজ নকৰোঁ ইয়াতে, অকল নাৰিকল দিয়ে মঠিম আৰু সেইটো কাৰণে নাৰিকলটো কিমান লাগিব সেইটো মঠিলেহে গম পোৱা যাব। এতিয়া মই কাঁহী এখনত অলপমান ময়দা লৈছোঁ আৰু নাৰিকল মিক্স কৰি ল'ম। এইখিনি এতিয়া মই কমকৈ মঠিম, গোটেইখিনি একেবাৰতে নমঠোঁ। খুব ভালদৰে এইখিনি মিক্স কৰিব। এইখিনি মোৰ আটাৰ লাডুৰ নিচিনা হৈছে। খুব ভালকৈ মঠিব এইখিনি, যাতে নাৰিকল আৰু ময়দাখিনি ভালকৈ মিক্স হয়। এইখিনি মোৰ মঠা হৈ গৈছে আৰু ইয়াৰ পৰা এতিয়া মই এনেকৈ বেলি ল'ম। পাতলকৈ বেলিব নালাগে, খুব লাহে লাহে বেলিব, কোমল হয় যিহেতু। এইখন মই ইমানটো ডাঠকৈ বেলিছোঁ আৰু এতিয়া মই এইখিনি সৰু সৰুকৈ কাটি ল'ম। মই বৰ বেছি ডাঙৰকৈ নাৰাখোঁ খুৰমাটো, এনেকৈ খুব সাৱধানেৰে কাটিব। খুৰমাৰ চাইজটো কিমানটো ৰাখে সেইটো সম্পূৰ্ণ আপোনালোকৰ ওপৰত কথা। এইখিনি মোৰ এখন কটা হৈ গৈছে আৰু এইখিনি এতিয়া মই ফ্ৰাই কৰি ল'ম। জুইটো বহুত বেছি কৰি নাৰাখিব, ল'ৰ পৰা মিডিয়াম ৰাখিলেই হ'ব আৰু খুব ধুনীয়াকৈ লৰাই ভাজি থাকিব। সাৱধানে লৰাব যাতে এইটো ভাঙি নাযায়। এতিয়া এইখিনি মোৰ ভজা হৈ গ'ল, খুব ধুনীয়া ৰং এটা আহিছে। এইখিনি মই এতিয়া নমাই ৰাখিম আৰু বাকীখিনিও ঠিক এনেদৰে কাটি ফ্ৰাই কৰি ল'ম। এতিয়া মই একেটা চাহ খোৱা কাপেৰেই 1.5 কাপ চেনি লৈছোঁ। ইয়াত পানী দিছোঁ মই আধা কাপ। চেনিৰ পৰিমাণতকৈ পানীৰ পৰিমাণটো কম হ'ব লাগে আৰু তেতিয়া চেনি পানীখিনি খুব ধুনীয়া ডাঠ হয়। এইখিনি এতিয়া মই ভালকৈ লৰাই মিলাই দিছোঁ। লাহে লাহে চেনিখিনি গলিবলৈ আৰম্ভ কৰিছে। চেনিখিনি মোৰ সম্পূৰ্ণ গলিলে আৰু এইখিনি এতিয়া খুব ধুনীয়াকৈ উতল আহিছে, কিন্তু এতিয়াও চেনি পানীখিনি মোৰ হোৱা নাই। এনেকৈ লৰাই থাকিব। এতিয়া মই চেনি পানীটো হৈছেনে নাই চাই ল'ম। এনেকৈ এটা আঙুলিৰে অকণমান লৈ টানি দিব এনেকৈ। যদি তাৰৰ নিচিনা হয় তেনেহ'লে এইখিনি হৈ গৈছে আৰু আমি গেছটো বন্ধ কৰি দিম। তাৰপিছত ভাজি ৰখা খুৰমাখিনি ইয়াত দি দিম আৰু এইখিনি খুব ভালকৈ মিক্স কৰি ল'ম। খুব ভালকৈ মিলাব যাতে প্ৰতিটো খুৰমাতে চেনি পানীখিনি লাগি ধৰে। আৰু একেবাৰে ঠাণ্ডা হ'লে খুৰমাখিনি ইটোৱে সিটোৰ লগত লাগি যাব পাৰে, সেইকাৰণে অকণমান চুব পৰা গৰম হৈ থাকোঁতেই খুৰমাখিনি এৰুৱাই ল'ব। এইখিনি মোৰ হৈ গৈছে। নাৰিকলৰ খুৰমাৰ ৰেচিপিটো চাই কেনে পালে জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে।
পুনৰবাৰ সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।